एवरीवन गुड मॉर्निंग आको এটা নতুন ভিডিও লৈ সবকে স্বাগতম তো মই ৰাতিপুৱা উঠিলো ৰাতিপুৱা মানে আৰু ৰাতিপুৱা নাই 9টা পাৰ হৈছে তাৰ মানে আৰু দেৰি হৈছে আৰু তো আজি সানডে নহয় আজি একচুয়ালি ঈদৰ কাৰণে দোকান বন্ধ মোৰ ভাবিলো এটা ভিডিও বনাই লও আজি গোটেই দিন কি কৰিম মানে আজি গোটেই দিন বহুত কাম আছে মোৰ ফাৰ্ষ্টতে তো মোৰ ঘৰত কাম আছে আৰু ফ্ৰেন্ড কেইটা মাতিছে এতক ৰেডি কৰাব যাব লাগে মানে মই হেনকা প্ৰফেশনাল মেকআপ আৰ্টিষ্ট নহয় যি পাৰো তাকে অলপ অলপকে ট্ৰাই কৰো ৰেডি কৰাৰ কাৰণে তো এইবোৰ এইটো মানি প্ল্যানেটৰ গাছটো দীঘলে হল দেখুন চাক ইমান দীঘল হৈছে একদম আৰু এইবোৰ গাছ প্ৰায় একদম হে চাওক নতুন নতুন পুলি জন্মিলে এইটো 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 মই না বুজি নাপায় একো এটা জানে ঘৰত দিলে একদম আধমৰা যেন হৈ যায় কিন্তু বাহিৰত দিলে একদম চাওক কেনেকৈ ফুটি উঠে এইবোৰ মানে ঘৰত থকাৰ গছ নহয় যেনি আৰু ইফালে ব্ৰেকফাষ্ট ৰেডি আছে আজি ৰুটি আৰু মটৰৰ দালি হ'ব মই মাৰ কাৰণে ৰখি আছো মা আহা নাই মা আহিলে দুইটাই লগতে খাম আৰু দেউতা আৰু ভণ্টিৰ খানা হৈ গৈছে ইফালে মই আৰু মা খাম এতিয়া মা আহি গেল আৰু আমি এতিয়া খাম আপোনালোকৰ লগত পিছত লগ পাইছো খাই মেলি মোৰ বিচৰাটো হৈ গ'ল আৰু কিমান ধুনীয়া ছানলাইট আহিছে চাওক বিৰাট ফূৰ্তি এনেকা লাগি আছে লাখ টকা বিচাৰি পাইছে ফাৰ্ষ্টতে কৈছিল যে মই 1 টকা 2 টকা যদি পাওঁ বেগটোত থৈছোঁ তাৰপিছত 100 টকা পাল আৰু চিঞৰি আছিল দেউতা আহি কয় মই কালি থৈছোঁ কৈ আছে মোৰে টকা झूठ पे झूठ बोलती जा रही है शर्म नहीं आती আধা কাম কৰি কেনে বহি আছোঁ ভণ্টিক চেম্পু আনিব দিছোঁ চেম্পু আনিব গৈছে ভণ্টি ই আহিলে মই গা পা ধুই ল'ম তাৰপিছত অলপ পূজা দিয়াৰ প্লেন কৰিছোঁ আজি সেইকাৰণে মোৰ চুট ধুই কেনে গা ধুম তো অলপ চাই থাকক ভিডিঅ'টো আৰু গাত এনাৰ্জি নাইকিয়া যেন হৈছে ই গৰম পৰিছে বিৰাট মই গা ধুই ল'লোঁ আৰু এয়া চাওক আমাৰ ঘৰত কোন আহিছে নতুন এটা অতিথি নতুন নহয় মোৰ ওচৰত পুৰাণ কিন্তু আপোনালোকৰ ওচৰত নতুন ইয়াক মই আগতে লৈছোঁ কুলাত চুলাত আৰু আপোনালোকক দেখুৱাম কোন অতিথি আমাৰ ঘৰত জন আহিল আমাৰ ঘৰত আজি এইজন আহিল অলপমান পানী খাব গৰম পৰিছে আৰু মই যে তেতিয়া সৰু মানুহজনক আনিলোঁ তাক থ'ব গৈছোঁ আৰু থৈ কিনে আহিলোঁ আৰু ফ্ৰেণ্ড মাতি আছে সন্মুখত পৰাক দিলোঁ ঈদ মুবাৰক আৰু মানে তাই মানে ভিডিঅ'ত নাহে বেয়া পায় কিবা আৰু আমি ইফালে তৰত বহি আছোঁ ইও বহি আছে কিন্তু ইয়াৰ ফেচটো নেদেখাওঁ পিছত আহিব বোলে ভিডিঅ'ত তাক আজি মেকআপ কৰি দিম মই ইয়া ভূতৰ নিচিনাকৈ এইখন জেগা না ফটো উঠাৰ কাৰণে ভাল আছে তো পাব্লিক মইতো তেতিয়া তাতে অলপ আড্ডা চাড্ডা মাৰি আহি শুলো অলপ তো আকৌ ফ্ৰেণ্ডে ফোন কৰিছে নদীৰ পাৰত যাব লাগে ইহঁতে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে তো বলক মই যাই আছোঁ নদীৰ পাৰত এইকেইটা চাওক সিহঁতে এতিয়া যাব মানে আমি চবেই যাওঁ আৰু আমাৰ বৌ যাই আছে তাৰমানে নতুন বিয়া হৈছে কেইদিন হ'ল বিয়া হোৱা 17 মাহত বিয়া হৈছে 17 মাহত আৰু কি হৈছে জানে ইয়াতে কেইদিনমান আগত বিৰাট জুই লাগিছিল আৰু এইবিলাক চব শেষ হৈ গ'ল মই অহা নাই ইমান দূৰত অহা নাই কিন্তু চাওক আজিয়ে চালোঁ কেইদিন হ'ল 4-5 দিনমান হ'ল জুই লাগিছে বুম জুই লাগিছিল আৰু চাওক কিমানকেইটা আহিছে কিমানবিলাক আহিছে ইফাল ইফাল গৈছে कैसा लगा मेरा मजाक পুরে বিজি পুরা তিতি গৈছো এই ইয়াৰ কাৰণে এনেকা হৈছে ই মোক কৈছে অলপ পানী আছে বুলি মই তো নামিছো পানী বেছি আছিল আৰু বলক আমি ইয়াতে যাওঁ এইখন গাঁও বিৰাট ভাল লাগে দেখাত শেষ কি হল
গা ধোৱা হৈ গ'ল আমাৰ এনে চাবোন একো লগোৱা নাই পানীতে সাঁতুৰি আহিলোঁ আৰু ভাগৰি গৈছোঁ ব'লক ঘৰত যাওঁ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ তাৰপিছত ইয়াক ৰেডি কৰাব আহিব লাগিব সিহঁতৰ আজি ঈদ আছে ব'লক চাই থাকক ভিডিঅ'টো তাই বোলে ডুব দিয়ে বোলে মোবাইল আছে তো ব'লক তাক ৰেডি কৰাব যাওঁ আৰু ইয়াৰ তাতে না ব্ৰাছ নাই মেকআপৰ ব্ৰাছ সেইকাৰণে মই মেকআপৰ ব্ৰাছ তো ইয়ালৈকে আছিল ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই মই এতিয়া শুম